নমস্কাৰ মই পবিত্ৰ মেশ আপোনালোকে চাই আছে প্ৰভুত্বৰ টাইমছ প্ৰতিজন দৰ্শকক স্বাগতম জনাইছো এক বিশেষ অনুষ্ঠানৰ মাজলৈ প্ৰত্যেক দিনে যেহেতু আপোনালোকৰ মাজলৈ আমি লৈ আহো এজন নতুন অতিথি আৰু তাৰ মাজতে আজি ব্যতিক্ৰমীভাৱে এজন অতিথি আপোনালোকৰ মাজলৈ লৈ আহিছো কোন ধৰণৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত নহয় কিন্তু এইজন ব্যক্তি সকলোৱে যেহেতু সামাজিক মাধ্যমত এতিয়া সক্ৰিয় সকলোৱে দেখি আছে আজি অসমত আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ অনুষ্ঠানত উপস্থিত হৈছে প্ৰভুত্বৰ টাইমছৰ পৰিয়ালৰ মাজত উপস্থিত হৈছে আমাৰ সকলোৰে মৰমৰ মনু বেকমিয়া দেউৰী স্বাগতম জনাইছো মনু থেংক ইউ সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো আৰু আশা কৰোঁ যাতে মৰম দি থাকক চেনেলটোক আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছো আমিও আশা কৰিম মনুক আপোনালোক সকলোৱে মৰম দিয়ক আৰু এইদৰে আপোনালোক এতিয়া যেনেকৈ মৰম দি আছে অনাগত দিনতো মৰম দি যাব বুলি আশা কৰিছো ইনো অসমবাসী ৰাইজে আপোনালোক মৰম দিছে মৰম দি থাকিব মনুক যিহেতু আমাৰ মাজত পাইছো প্ৰথমে মনুক আমাৰ ষ্টুডিঅ'লৈ আহিল সকলোৱে যিহেতু তোমাৰ বাবে ৰখি আছিলে কি ক'বা এই মুহূৰ্তত সকলোকে মোলৈ ৰখি থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা যাতে ইমান ভাল এটা চকুৱ ইমান ভাল চকুৱ ইমান ভাল থিংকিং ভাৱনা এটা লৈ কেনে যে মোক ৰখি আছে যে অপেক্ষা কৰি আছে চ' মোৰ কাৰণে তোমাৰ মানে ইমানখিনি কথাই মানে বহুত মোৰ কাৰণে আৰু এতিয়া মানে আমি যদি কওঁ মনু বিকমিয়া দেউৰী সৰুৰ পৰা এনেকুৱা সহজ সৰলে নে মাজত ধৰি এনেকৈ ক্লাছ কিবা এনেকুৱা আছে সৰুৰ পৰা এনেকুৱা তেনেকৈ একো কথা নহয় সহজ সৰল যোনটো মই সৰুৰ পৰা এনেকুৱা যে মানে যোনটো ভাবোঁ বা যোনটো মানে কৰিম বুলি ভাবোঁ মই মানে সৰুৰ পৰা মানে খুব বহুত মানে জিদ্দি বুলি মানে এনেকুৱা যিটো বস্তু নহয় মানে মই যোনটো মানে কৰিম বুলি কওঁ কৰোঁগেই বা মই যোনটো মানে মই কথা ক'ম বুলি কওঁগেই মই মানে একদম মানে পূৰা অ'পেন মাইণ্ডেড বুলি ক'ব পাৰে আৰু সকলোৱে এইখিনি ক্ষেত্ৰত মানে কি আমি যদি কওঁ তোমাক যেতিয়াৰ পৰা চিনি পায় বহুত এটা ষ্ট্ৰাগল লাইফ তুমি গৈছে বহুত কাম কৰিছা তাৰ বিনিময়ত আজি মনু বিকমিয়া দেউৰী আজি ৰাজপথত আহোঁতেও আমি দেখিছোঁ তোমাক লগ পাবৰ কাৰণে কবি চেল্ফি ল'বৰ কাৰণে মানুহ গোট খাই গায় গতিকে এইটো মৰম এটা মৰম আমি আশা কৰিম কি মৰমটো অব্যাহত থাকক কিন্তু আজি তোমাক মোৰ ওচৰত পাই এইটো কাৰণে ভাল লাগিছে যিহেতু আমি দেখি আছিলোঁ ইউটিউবৰ জৰিয়তে তোমাৰ ফাইট কিছুমানো দেখিছোঁ অলপ ঝাগৰা কিছুমানো দেখিছোঁ এতিয়া সেই ঝাগৰাখিনিও দেখিম কিন্তু আমি অনুষ্ঠানটো ইতিমধ্যে আপোনালোকৰ মাজত যিহেতু আজি মনু বিকমিয়া দেউৰী আছে আমি আৰু কথা পাতিম তেখেতৰ জীৱনৰ বিষয়ে কথা পাতিম এতিয়া বৰ্তমান কি কৰি আছে ভৱিষ্যতৰ পৰিকল্পনা কি আছে আৰু ইউটিউবৰ জগতখনৰ বিষয়ে কেনেকৈ আহিছিলে গোটেইখিনি কথা থুলমূলকৈ পাতিবলৈ চেষ্টা কৰিম সময় যিহেতু কম হ'ব কিন্তু মনুৰ পৰা পোনপ্ৰথমে মই দুটা কাৰণত প্ৰথমে কৈ লৈছোঁ দুটা কাৰণত মনু সঁচাই সহজ সৰল আমি এইটো কাৰণে বাৰে বাৰে কৈ আছোঁ সহজ সৰল বুলি আমি দেখি আছোঁ আৰু সকলোৱে গম পায় মনু যেতিয়া তোমাৰ দীপক কালাল তোমাৰ মানে ফেভৰেট আৰু ৰাখি চাৱান আৰু লগতে ভাৰতী মেডাম ক'বই নালাগে তুমি ডাইহাৰ্ট ফেন বুলি ক'লেও ভুল পোৱা নহ'ব প্ৰথমে তোমাক যিহেতু দীপক কালালৰ ফাইটৰ জৰিয়তে অসমৰ ৰাইজে বহুত বেছিকৈ আছে টিকটকততো চিনি পায় কিন্তু তেতিয়াৰ পৰা অলপ বেছিকৈ চিনি পোৱা যায় অনুষ্ঠানটো আৰম্ভণি কৰাৰ আগতে তোমাৰ যদি সেই এক্সপিৰিয়েঞ্চনটো অলপ যদি দেখুৱাই দিয়ে দৰ্শকক ভাল লাগিব দীপক কালালৰ যদি কৈছিলা আৰম্ভণি আগতে দীপক কালালৰ এটা গাড়ী দিছিলোঁ যোনটো মানে বহুত মানে बहुत फेमस हो गए दीपक कलाल एक नंबर का दलाल तकले दो थप्पड़ कान के नीचे लगाऊंगा ना दीवार पे ताक पे चिपक जाओगे क्या बोला है कि मैं चाइना से हूँ মানে সেই শব্দটো শুনি প্ৰথমে মইতো ভাবিছিলোঁ বা বৰ সঁচাকৈ ওচৰত পোৱা হ'লে এখন ডাঙৰ ৰণ হয় মহাভাৰতৰ দীপক কালালৰ মনু বিকমিয়া দেউৰীৰ লগত হ'লতে কিন্তু সেইটোৰ পৰাই তাৰ পাছতে বৰ ধুনীয়াকৈ তোমাৰ সকলোৱে আদৰি লৈছে আৰু অসমৰ হৈ তুমি এটা মানে অৰুণাচল বুলি নহয় এতিয়া অসমৰ সন্তান সেই বুলিয়ে চবে পৰিচয় দিয়ে তোমাৰ অৰুণাচলৰ বুলি কোনেও নাভাবে দ্বিতীয়তে তুমি ইউটিউবৰ জগতখনলৈ কেনেকৈ আহিলা সেইটো বিষয়ে জানিব লাগিব যাতে সকলোৱে জানে মই অৰুণাচল চাংলাং ডিষ্ট্ৰিক্ট চুম্পদেউৰী গাঁও হয় মই যোনখন গাঁৱত থাকোঁ মানে একদম মানে ষ্টাৰ্টিঙৰ পৰা কৈ গৈছোঁ যাতে সকলোৱে জানক যে মানে ক'ৰ পৰা মই আহি কেনে মানে ক'ত আছোঁ সেই এতিয়া যাতে সকলোকে মই মানে জানিব বিচাৰিছোঁ মই অৰুণাচল চাংলাং ডিষ্ট্ৰিক্ট চুম্পদেউৰী গাঁও লোৱা হয় আৰু সেইখন গাঁৱত মানে নেটৱৰ্ক নাপায় আচলতে মেইন থিং নেটৱৰ্ক নাপায় বহুত কষ্ট মানে নেটৱৰ্ক পাবলৈ বহুত টান ঘৰৰ পৰা মানে যাব লাগে বহুত দূৰ ডাইনলৈ যাব লাগে বা ইনাৰলৈ যাব লাগে মানে 7 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰৰ জেগা তাত গৈ মানে প্ৰথমত মই ভিডিঅ' আপলোড কৰিছিলোঁ যাতে মই প্ৰায়ভাগ মই যিমান মই ভিডিঅ' মানে আগতে বনাইছিলোঁ যেতিয়া মোৰ আৰম্ভণি প্লেটফৰ্মটোত মই মুখৰ পৰা মই কথা কৈ যিমান পাওঁ মই বনাওঁ বা মুখৰ পৰা মই দেখাওঁ যে মই এইটো কৰিছোঁ কেলৈ কৰোঁ কেলৈ মোৰ তাত নেটৱৰ্ক নাকিছিলে যে মই মিউজিক ভিডিঅ'ত কৰিবলৈ বা কিবা এটা গানত কিবা এটা মই কৰিবলৈ মোৰ তাত নেটৱৰ্ক নাকিছিলে চ' নেটৱৰ্ক সংখ্যা নেটৱৰ্ক সংখ্যা मतलब নেটৱৰ্ক নথকাৰ কাৰণে মানে মই মানে বহুত দূৰ জেগালৈ যাওঁ তাৰপাছত গাঁৱৰ মানুহখিনি তাৰপাছত লাহে লাহে ভিডিঅ' বনাই গ'লোঁ ফেমাছ হৈ গ'লোঁ মানুহে
মানুহে ছাপোৰ্ট কৰি গৈছে লাইক কৰি গৈছে বেলেগ বেলেগ জেগা শ্বেয়াৰ কৰি গৈছে সবে মানে ফোন মাৰি এটা ফেমাছ হৈ গৈছে তাৰপাছত অলপমান মানে ভাল এটা প্লেটফৰ্মত যালে মানে অকণমান মানে মানুহ থাকে ন অলপমান জ্বলা কিছুমান চ' ঘৰৰ মানুহখিনিও বহুত উল্টা পুল্টা মানে ঘৰৰ মানুহখিনি মানে বেলেগ মানুহখিনি আহি মানে কাণ ভৰাইছিলে সেই কি এনেকুৱা বনাইছে এনেকুৱা তেনেকুৱা ঘৰটো এনেকুৱা দেখাইছে এনেকুৱা তেতিয়া মানে মই ঘৰৰ পৰা মানে অলপমান মানে বাদ দিয়া নিচিনা হ'লোঁ আৰু কেলি তহঁতি নোকোৱা কথা লৈ কেনে মানে এনেকুৱা মোক গালি দি থাকোঁ মানে ঘৰৰ মানুহখিনিকে কৈছোঁ আৰু তাৰপৰা তেনেকৈ মই মানে তাত মানে ফিল্মৰ বহুত অফাৰ পাই থাকোঁ অৰুণাচলত মোৰ মাৰ্কেট ভাল আছে তাত চ' তাত মানে ফিল্মৰ কিছুমান অফাৰ পালোঁ অফাৰত মানে ফিল্মত যাওঁতে মই মানে মোৰ মাহাতেপুৰত আছে মোৰ মাহী মামাৰ ঘৰত তাত ইয়াতো মই মাহী মামাকো মোৰ মা দেউতা বুলি কৈ কেনে থাকোঁ তাতে চ' তাতে মই কেইদিনমান মানে তাতে থাকিব ল'লোঁ তাৰপৰা তাতে থাকি মেলি নেটৱৰ্ক তাতে পায় তাতে সুবিধা ফিল্ম কৰিবলৈ আৰু চুম্পদেউৰী গাঁৱলৈ সোমাই যাবলৈ বহুতমান সোমাই যাব লাগে ভিতৰুৱা জেগা ৰাস্তা বহুত বেয়া তাত চ' ইজি প্ৰচেছ যে মই মোৰ মাহী মহাহঁতৰ ঘৰতে মই থাকিলোঁ মানে মাহী মহা বুলি চিনাকিটো দিছোঁ কিন্তু মই মা বাবা বুলি কওঁ তাক মা বাবা মানে তাতে থাকি মেলি মানে বহুত এটা মানে এক্সপ্ৰেছন হোৱা আৰু চ' তাতে থাকি এটা ভিডিঅ' বনাই হৈ গ'ল এতিয়া আমাৰ মনো বিকমীয়া অফিচিয়েল এইটোত ছাবস্ক্ৰাইবাৰ কিমান আছে মনো অফিচিয়েল মোৰ বেছি হোৱা নাই মোৰ 10 মাহ হৈছে এতিয়া জাষ্ট ৰিচেণ্টলি আহা টিকটক প্লেটফৰ্মটো বেন হোৱাৰ পাছত যদি মই যদি লগে ঝপিয়াই আছোঁ মই এটা আশা কৰিছোঁ যে বহুতমান হ'লেচোন কিন্তু মই 7 মহিনা ছ'চিয়েল মিডিয়াৰ পৰা গায়ব হৈ গ'লোঁ তাৰ পাছতহে মই ছ'চিয়েল মিডিয়ালৈ আহিছোঁ এতিয়া 10 মাহ হৈছে মোৰ এতিয়া 3,25,000 হৈছে আপোনালোকৰ আশীৰ্বাদত 3,25,000 এইখিনিও সকলোৰে মৰম কাৰণ কি সকলো দিশৰ পৰা তোমাৰ ছাবস্ক্ৰাইবাৰ আছে প্ৰত্যেকে চিনি পোৱা হৈছে অসমত আৰু এটা কথা ক'ব লাগিব আমাৰ মনো বিকমীয়া দেউৰী মই বাৰে এইটো কাৰণে কৈ আছোঁ মনো বিকমীয়া দেউৰী বুলি কেৱল মাত্ৰ ইউটিউবত যে জনপ্ৰিয় বা দীপক কালালৰ লগত দন লাগিব বা জনপ্ৰিয় এনেকুৱা নহয় টিকটকত তেখেতৰ ফলোৱাৰ আছিলে 11 মিলিয়ন ফলোৱাৰ আপুনি ভাবক 11 মিলিয়ন ফলোৱাৰ মনুৱে তাতো ঢেৰ জিতি কৰিছিলে টিকটক বেন হোৱাৰ পাছত বেচেৰা অলপ দুখো হ'ল আঁতৰি দিছিলে সামাজিক প্লেটফৰ্মৰ পৰা কিন্তু এতিয়া আকৌ আহিছে তুমি দীপক কালাৰৰ লগত যিখন দন লাগিলে সকলোৱে দেখিলে দীপক কালাৰক তুমি সেই দনখন লাগিবলৈ সুবিধা কেনেকৈ পালা দীপক কালাৰটো কেনেকৈ আহিলে একচুৱেলি মেইন থিং মই ছ'চিয়েল মিডিয়াত যিহেতু মই ছ'চিয়েল মিডিয়াত খুব এক্টিভ হয় কেলেকি মই ছ'চিয়েল মিডিয়া থ্ৰুতে মই বহুত এটামান মই মোৰ মুকাম হাসিল কৰিছোঁ চ' মই ছ'চিয়েল মিডিয়া মই খুব এক্টিভ মই লাইভ কৰি থাকোঁ কেতিয়াবা ৰাতি কেতিয়াবা ৰাতিপুৱা তেনেকৈ এদিন লাইভ কৰোঁতে ঘপককৈ দীপক কালালৈ আহিলে মই তাক ৰাখিছে মই প্ৰথমত ফ'ল' কৰিছিলোঁ মই তাৰ থ্ৰু দিয়ে মই দীপক কালালক জানো এদিন ঘপককৈ আহিলে তেতিয়া মানে ইমান ভালকৈ কথা কৈছে মনো मैं आपका वीडियो देखता हूँ मेरा मम्मी आपका वीडियो देखता है मुझे बहुत ही अच्छे लगते हो आप गाँव में रहते हो अपना घर का परिवेश दिखाते हो कैसे रहता हूँ कैसे नहीं रहते हो तो মানে সেনেকুৱা কৈ কাৰণে মানে বহুত ভাল কথা কিছুমান ক'লে কৈ কাৰণে মানে ফোনটো কাটি দিলে ফোনটো মানে লাইভটো কাটি দিলে লাইভটো কটাৰ পাছত এসপ্তাহ পাছত মানে সিয়ে মানে মোৰ নামটো লৈ কেনে মানে স্লেং ৱৰ্ড ইউজ কৰিব ধৰিলে ইউজ কৰাৰ পাছত আৰু মানে মোৰ ফ্ৰেণ্ড চাৰ্কেলটোতো সবে গম পায় যে মনুৱে যেতিয়া উজয় বা মনুহে যেতিয়া মানে একদম মানে পুৰা এটা মানে লুক এটা আহে কিমান মৰম লাগে বুলি মানুহে মানে কমেণ্টত দিয়ে আৰু চ' সিহঁতে মানে মোক মানে লগে টেগ কৰিলে যে মনো তোমাক এনেকৈ কৈছে তুমি মানে গালি দিব তুমি আকৌ তাক ক'ব না নক'ব তেতিয়া মই মানে এটা মানে কমেণ্ট দিছিলোঁ দীপকক ৱেইট কুত্তা ফৰ টুমৰো বুলি তেতিয়া মানুহখিনি ৰাতিপুৱা মানে চব মানে পুৰা অপেক্ষা মানে মোক মানে কি ক'ব কি নকয় কি নক'ব চ' তেনেকৈ মই বহুত ভিডিঅ' বনালোঁ তাৰপাছত মই লাইফত তাক প্ৰপ'জ কৰিলোঁ যে মানুহখিনি ইমান ডিমাণ্ড কৰিছে তই লাইফলৈ আহিবি আজি 5টা বজাত সিয়ে মানে অ'কে বুলি দিলে তেনেকৈ মই লাইফত আহিলোঁ ফাৰ্ষ্ট লাইফত আহিলোঁ বহুত মৰম চেনেহ পালোঁ আৰু ছেকেণ্ড লাইফ আহিলোঁ তাতো আপোনালোকে সকলোৱে আদৰিলা মই সুখী হৈছোঁ আৰু এই যোনটো গালি আছিলে মানে আমি এটাতো গালি শুনিলোঁ এইটো যোনটো পুটকৈ এনেকৈ মাৰি এডাল লৈ যায় এনেকৈ খোজ মাৰি দিয়া আগতে দেখুৱাইছিলে মানুহে ভাল পাব মানে এনেকৈ আৰু এতিয়াতো মাৰিছেই নাই এইটোৱে যদি অকণমান দেখুৱাই দিব তেনেকৈ আৰু এইবিলাক আপোনালোকে মনো অফিচিয়েলত গৈ কিনে চাব মই মোৰ কাৰণে মানে ভাল লগা নাই এইটো প্লেটফৰ্ম আমি কৈছোঁ অকণমান তোমাৰ সেইটো দেখুৱাই দিবৰ কাৰণে তাত ঠিক আছে বাৰু এইটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেই আমি এইখিনিতে দৰ্শকসকলক কৈছোঁ মনো বিকমীয়া দেউৰী আৰু দীপক কালালৰ যিখন ডন তময়ময় ডন আছিলে সেই তময়ময় ডনখন আপোনালোকক অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ ओए मोनू मुने एक बार से बोलो मोनू बस ओए मोनू बदनामी दीपक कलाल 1 नंबर का दलाल ये तुम आइस फॉर लर्निंग ये और ये तू ज्यादा तो अपना उस घमन है ना तू बस दिखाता है मैं तेरा उस मैं अगर नहीं डाल पाया तो मेरा नाम भी मोनू बिकमैया देउरी नहीं आज तू तैयार है तू अपने आप तो उस दिन तू क्या बोला था उस दिन पहले दिन ऐसा कर रहा था दिखा रहा था अगर तेरा भरा नहीं पाया तो मेरा नाम भी मोनू बिकमैया देउरी नहीं ठीक है तो पंगा मत ले तूने एक
ऐसी मसीहा को तूने एक छेड़ा है আপোনালোকে দেখিলে সেই ডনখন আৰু এই তাৰ পাছৰ পৰাই মনোবিকমীয়া দেউৰী সকলোৰে মাজত ইমান ভাইৰেল হৈ গুচি গ'ল মনোবিকমীয়াক যেন আমাৰ দীপক কালালে এটা ৰাস্তা খুলি দিলে এনেকুৱা হৈছে মই ভুল কোৱা যদি নাই তেনেকুৱা হৈছে ন আৰু এতিয়া ভাৰতী মেমৰ বিষয়ে জানিব বিচাৰিম তুমি ভাৰতী মেমক কিবা আমলখি কিবা এনেকুৱা দিয়া ভিডিঅ' এটা দেখিছিলোঁ সেইটো কি হৈছিলে কাহিনী ভাৰতী মেম যাতে সকলোৱে জানে যে ইণ্ডিয়া বেষ্ট ফিমেল কমেডিয়ান হয় আৰু তাই বহুত ভাল হয় মই যেতিয়া টিকটকত আছিলোঁ তাই মোৰ ভিডিঅ' বহুত চাং বুলি কৈছে তাৰপিছত মানে মই মানে মোৰ এটা ভিডিঅ' বহুত ভাইৰেল হৈ গৈছিলে যে মই কৈছিলোঁ যে তাত किसने कमेंट किया कि मैं चाइना से हूँ दिमाग क्या छोटा गया है क्या मेरा आग छोटा छोटा है बोल के क्या मैं चाइना से दिखाई मिलता हूँ केनेका धৰণৰ মানে কিছুমান মানে ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ' বনাওঁতে বহুত মানুহে 10,000 20,000 মানুহে মানে এইটো মিমিক্ৰি কৰিছিলে সেইটো ভিডিঅ'ত তাৰপৰা সেইটো ভিডিঅ' কৰাৰ পাছত ভাৰতী মেমো মানে সেইটো ভিডিঅ'ত মানে মিমিক্ৰি কৰিলে যেতিয়া সি মিমিক্ৰি কৰিলে আৰে এইটো ভাৰতী মেমে হয় মোৰ আৱাজটোৰ কাৰণে বনাইছে তেতিয়া মই মানে আৰু এটা ভিডিঅ' বনাইছিলোঁ যে ভাৰতী মেম ने मेरा आवाज को लेके मिमिक्री किया है मेरा अगर किस्मत एक ना एक दिन अगर चमके तो मैं जरूर ये प्लाम मैं बोगड़ी लो इसको बहुत धुमान तीटा मैं कुछ जरूर मैं ये प्लाम लेके मैं भाटी मैम को मैं देने के लिए जाऊँगा लेकिन मरने से पहले एक ना एक दिन मैं भाटी मैम को मिलने के ही जाऊँगा ऐसा बोल के मैंने एक वीडियो बनाया था तो मुझे लगता है कि मुझे लगता है कि मैं दिल से मतलब मैं अपने आप को मानता हूँ कि मैं मतलब ईश्वर का कृपा ही बोलना पड़ेगा कि भगवान ने मेरा इसी जन्म पे मेरा सपना पूरा किया तो मुझे बहुत ही अच्छा लग रहा है तो तिতিয়া তেনেকৈ ভাৰতী মেমে মোক সেনেকৈ কমেণ্ট কৰিছিলে তাৰপিছত হ'ব চিয়'ৰ তুমি আহিবা মনো যেতিয়া লকডাউন খুলিব তুমি মোক লগ কৰিবলৈ আহিবা তাৰপিছত টিকটক বেন হোৱাৰ পাছত 7 মহিনা মই ছ'চিয়েল মিডিয়াৰ পৰা গায়ব হৈ গৈছিলোঁ যে মই মানে ভাবিছিলোঁ যে মই ভিডিঅ' চিডিঅ' নবনাওঁ আৰু বাদ দে ভিডিঅ' চিডিঅ' নবনাওঁ আৰু এতিয়া মানে নিজৰ পাৰ্চনেল লাইফটো ধৰিম আৰু কিমানো ভিডিঅ' বনাম কিন্তু এটা প্ৰগ্ৰামৰ মাতে এটা ফেষ্টিভেলত মোক ইনভাইট কৰে যে সবে মোক ডিমাণ্ড কৰে যে তুমি ভিডিঅ' কেলে নবনোৱা আৰু মেইন থিং মই য'লৈ যাওঁ তালৈ মানে য'লৈ যাওঁ মই সেইফালে মানুহখিনি জানে মানে ফটো মাৰে বা ভিডিঅ' কৰে মোৰ মানে বহুত ভাল লাগে তেতিয়া মই মানে মোৰ বহুত কথা ভাবিলোঁ যে মোৰ নাচ গানতো মই ইমান ইণ্টাৰেষ্ট ছ'চিয়েল মিডিয়াতো মই বহুত ইণ্টাৰেষ্ট যে এইটো প্লেটফৰ্ম মই এৰিব নালাগিছিলে মই এইটো প্লেটফৰ্ম মই ধৰিব লাগিব চ' আকৌ মই ধৰিলোঁ এতিয়া মোৰ 10 মাহ হৈছে মোৰ ব্লগিং ষ্টাৰ্ট কৰা ইউটিউব চেনেলত মই ইউটিউব চেনেলত বহুত ভিডিঅ' বনাই আছোঁ মনো অফিচিয়েলত আৰু জাষ্ট ৰিচেণ্টলি ইনষ্টাগ্ৰামতো আহিলোঁ ইনষ্টাগ্ৰামত আহোঁতো মোক ভাৰতী মেমে আকৌ ফ'ল' কৰিলে চ' সিয়ে ফ'ল' কৰিলে আকৌ ফ'ল' কৰাৰ লগে লগে মোক মানে ভিডিঅ' এটা বনাই কিনে দিছে যে মনো मैंने आपको फॉलो कर लिया अभी गुस्सा मत करो सो তাৰ পৰা মই এটা ক'লোঁ भारती मैम मैं अभी फिल्म कर रहा हूँ फिल्म खत्म होने के बाद मैं आपको मिलने के लिए जाऊँगा कभी दिन तो मोस्ट वेलकम है तो जैसे फिल्म मेरा खत्म हो गया डायरेक्ट घर पे आया मम्मी पापा को बोला कि भारती मैम को मुझे मिलने के लिए जाना है मुझे ब्लॉगिंग करना है तो डायरेक्ट तुरंत निकल गया मुंबई में जाके आ गया अभी आसाम पे हूँ সেলফি ল'বৰ কাৰণে মানুহ লাইন পাতিছে এইখিনিতে কৈ দিওঁ আৰু তুমি এতিয়া যিটো মানে ছাকচেছ পাইছা সেইটো এটা এদিনৰ মনোবিকমীয়াৰ এদিনৰ ছাকচেছ নহয় ইয়াৰ অন্তৰালত বহুখিনি সময় ঘাট প্ৰতিঘাত গৈছে বহুতে তোমাক উপলিঙিয়াও কৰিছিলে যে নেগলেক্ট কৰিছিলে আজি সেইসকলক তুমি কি ক'বা মই সেইসকলক মই প্ৰথমেতো একদম পুৰা দেহে মনে মই নমস্কাৰ দিবলৈ বিচাৰিছোঁ আপোনালোকে মোক যিমানে মই মানে উপলুঙা কোৱাখিনি মই কৈছোঁ যে যোনে মোক উপলুঙা কৰিছিলে বা ভাল চকুৰ নেচাইছিলে মোক বহুত কথা কৈছিলে হেঁতে মোক আশীৰ্বাদ দিছিলে এটা টাইমত যে মোক আশীৰ্বাদ দিছিলে হেঁতে মোক বেয়াকৈ কোৱা নাই হেঁতে মোক ভালকৈ কৈছিলে এটা মানে কাহাৱত আছে যে পৃথিৱীত যদি মানুহে যদি ছাপৰ্ট নকৰে তই যদি সঁচা মনো আছ তেনেহ'লে ঈশ্বৰে আপোনাক হাত পাতে চ' মই মানে এইটোৱে বিচাৰিম যে হেঁতে মানে মোক আশীৰ্বাদ দিছিলে আৰু মই বহুত কষ্ট মই বহুত এটা মই মিডল ক্লাছৰ লোৱা হয় আৰু মোৰ বেকগ্ৰাউণ্ড ইমান ষ্ট্ৰং নহয় যাতে মোৰ মানে সপোন মই মানে যিমানখিনি মানে সপোন দেখোঁ বা সিমানখিনি মোৰ মানে পূৰণ কৰা মানে ইমান বেছি আশা নাকিছিলে কেলেকি মই এটা মিডল ক্লাছৰ লগৰ হয় আৰু আজিকালি পইচা পাতি নহ'লে মানে ক'লৈও মানে যোৱা সম্ভৱ নহয় মোৰ মতে তাৰপাছত তেনেকৈ মানে মই এটা টাইমত ভাবিছিলোঁ যে মই যাব নোৱাৰিম বুলি কিন্তু সময় আৰু ভগৱানৰ ইচ্ছা হ'লে মানে কোনে কি কৰিব পাৰে ভগৱানৰ ইচ্ছা চ' তেনেকৈ মই আহিলোঁ মাতিলে গ'লো আপোনালোকৰ আশীৰ্বাদত এই ঈশ্বৰ কৃপা মোৰ মেহনত আৰু আপোনালোকৰ মৰম আৰু সেইসকলক আজি মনুৱে কোনো ধৰণৰ বেয়াকৈ ক'ব বিচৰা নাই তেখেতলোকৰ যি নেগলেক্ট আছিলে তাৰ বাবেই হয়তো মনুৱে এইদৰে আগবাঢ়ি গৈ আপোনালোকৰ আগত থিয় হ'বলৈ বিচাৰিছে আৰু আজি মনুৱে কৈছে সেয়া আপোনালোকৰ নেগলেক্ট নাছিলে প্ৰকৃততে আশীৰ্বাদ আছিলে মই মানে এইটোৱে ভাবিছোঁ যে মানে মোৰ মনত মানে এনেকুৱা এটা আহি যায় আচ্ছা
তই চালা মোক এনেকুৱা কথা কৈছে ন মই দেখাম ৰ তই মোক কোনে হয় বুলি ভাবিছ মানে মনত মানে এনেকুৱা ভাবে যে মই মনত মানে এনেকুৱা ভাবোঁ হা কোনোবা মানে সিহঁতে মানে মোক মানে ফেচ টু ফেচ মোক কোনো নকয় মানে কোনো মানে নকয় মোক মানে ফেচ টু ফেচ যে তই এনেকুৱা কেলে কৈছ নোকোৱাৰ আগত ক'ব মানে নোকোৱাৰ আগত কৈ কেনে আকৌ সিহঁতে আকৌ মানে মোক কৰিব তোক যে এনেকুৱা কৈছে তই ইয়াৰ আগত এনেকুৱা নকৰিবি মই মানে মনত ভাবোঁ আৰু চাই থাক না তই একদম মই কি হয় কৰি দেখুৱাম চ' সেইটোৱে আৰু মুম্বাই গ'লো হয় গৈ এতিয়া যিখিনি চেলিব্ৰিটিক লগ পালে ৰাখী সাৱন্তৰ লগত তোমাৰ দেখিছোঁ ৰাঘৱ জুৱেলৰ লগত দেখিছোঁ গোটেইখিনি অভিজ্ঞতা কেনেকুৱা এতিয়া ভাৰতী মেম লগ পালোঁ ভাৰতী মেম ৰাঘৱ ছাৰ ৰাখী সাৱন্ত এহছান কুৰেশ্বি কৈলাশ খেৰ টেনিছ গীতামা মালাইকা আৰোৰা আৰু বহুতক লগ পালোঁ এতিয়ালৈকে ৰিলিজ হোৱাগৈ নাই মই সেইটো ইমান বেছি ক'বলৈ খুলি নকওঁ আপোনালোকে ছ'চিয়েল মিডিয়াত সোনকালে দেখিব চ' সিহঁতক লগ পাই কেনে মোৰ মানে এনেকুৱা লাগিছে যে মই ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মোৰ সপোনটো এইটো জনমতে মোক পূৰা কৰি দিলে ভগৱানে খুব কম বয়সত সেইটো কাৰণে মই মানে আপোনালোকক মানে এটা মটিভেটেড দিবলৈ বিচাৰোঁ যে যোনবিলাকে বহুত ল'ৰা ছোৱালী আছে যোনটো মিডিল ক্লাছৰ টকা পইচা নাইকিয়া কাৰণে বহুত আগবাঢ়িবলৈ বহুত নোৱাৰে নিজৰ টেলেণ্টটো দেখাব নোৱাৰে চ' সেইবিলাক একো নহয় আপোনালোকে একদম মন সঁচা থাকিব বা কাকো মিছা কথা নক'ব আপোনালোকে কাৰোবাক নঠকিব আপোনালোকে সদায় মানুহক এটা ভাল প্লেটফৰ্মত জ্ঞান দিবলৈ বা সহায় কৰিবলৈ ভাবিব আৰু ঈশ্বৰক সদায় ভক্তি কৰি থাকিব তেওঁ প্ৰভু আপোনাক এদিনলৈ দেখাব চ' মই সিহঁতক লগ পাই কেনে মোৰ মানে এনেকুৱা লাগিছে যে প্ৰভুকে ধন্যবাদ আৰু মানে এনেকুৱা মানে পাৱাৰ এটা অহা নিচিনা আহিলে যে মই সিহঁতক লগ পালোঁ আৰু লগ পাই কেনে আকৌ ইয়ালৈ পালোঁ আৰু ভাল এটা প্লেটফৰ্মো মই পালোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত বহুত সোনকালে দেখিব মনো অফিচিয়েলত আৰু কি ক'ম আপোনালোকে দেখি আছে আৰু হেৰি তুমি আজি অসমলৈ অহাৰ পাছতে নিউজ আমাৰ ইণ্টাৰভিউ ক'ত ক'ত দিছা এতিয়ালৈকে অসমলৈ আহিছোঁ আজি কেইটাক আজি 3 তাৰিখ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ 3 তাৰিখ প্ৰথম মই অসমলৈ মই ভৰি দিছোঁ প্ৰথম বুলি নহয় আৰু গুৱাহাটীলৈ মই ভৰি দিছোঁ আৰু অক্টোবৰ 3 তাৰিখে মই প্ৰথম গুৱাহাটীলৈ ভৰি দিছোঁ আৰু প্ৰথম দিনাখনে মই মানে আজিয়ে মানে প্ৰথমত বেলেগ এটা ৰিপৰ্টাৰলৈ গ'লোঁ আজি আকৌ আপুনি মাতিলা আমি প্ৰভুত্বৰ টাইমছত আজি মনুক পাই নথৈ আনন্দিত হৈছোঁ লগতে সুদৌ শেষত মই মনুৰ পৰা জানিব বিচাৰিম বহুত পাছলৈ আহি গ'ল কুৱেশ্যনটো আগতেই কৰিব লাগিছিলে তোমাৰ ঘৰত কোন কেনেকৈ আছে তুমি ঘৰটো ক'লা তাত বুলি কিন্তু ঘৰত কোন কেনেকৈ আছে তুমি থাকি গুচি গ'ল মই চাংলাং ডিষ্ট্ৰিক্ট চুম্পৈদিয়ৰী ঘৰ মোৰ মানে যোনটো মানে জন্ম দিয়া মোৰ ৰং বাঙৰ কথা ক'বলৈ বিচাৰিছোঁ মোৰ ঘৰত ৰঙে আছে বাঙে আছে আৰু আমাৰ কাই আছে বৌ আছে মৰম লেকা ভতিজা এজনী আছে আৰু মই ৰং বাং মানে মা বাবা তুমি এইকেইটা মা বাবা সেইটো কথা কমেণ্ট কৰি দিব লাগিব মানে বস্তুটো চবেই জানে সেইটো মানে মা বাবা তাৰপিছত মাহাতিবোৰ থকা হালটো হ'ল মা বাবা গাঁৱত থকা মানে যোনটো চুম্পৈ গাঁৱৰ কথা কৈছোঁ সেইটো ৰং বাং মানে আমাৰ দেউৰী ভাষাত মানে মা বাবাই হয় আৰু সেইটো মানে ৰং বাং বুলি কওঁ বা মাহাতেবোৰ থেকাখিনি কওঁ সেইটো মানে মা বাবাই হয় সেইটো মানে মই মা বাবা বুলি মাতোঁ আৰু মাহী মানে মায়ে হয় ন তাকে আমি আশা কৰিছোঁ আপোনালোকৰ পৰিয়ালটো খুব সুন্দৰকৈ থাকক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ এতিয়া যিহেতু তুমি তাতে আছা মুম্বাইলৈ আকৌ যাবগৈ চাগে কাইলৈ যাবগৈ আৰু মানে কয় যে এবাৰ দৰ্জা খুলিলে মানে खुली जाए ऊपर वाला जब देता है छप्पर फाड़ के देता है तो मुझे लगता है कि मौका मिल रहा है तो मौका में चौका मारना चाहिए মাৰাম দিজিয়ে বহুত ভাল কথা যেহেতু এতিয়া তুমি যেহেতু চিনেমা নে কিবা গান কৰি আছা চিনেমা এখন কৰি আছা কিবা ৰিলিজ হোৱাৰ কিবা আছেনে চিনেমাটো তেনেকৈ বহুত কৰিলোঁ বহুত বুলি নহয় আৰু 5খন 6খন সেইখিনি আমাৰ কাৰণে বহুত দেউৰী চিনেমাটো কৰিছোঁ হিন্দী চিনেমা বহুত কৰিলোঁ বহুত মানে 3খন 4খনেই আৰু সেইটোৱে কিন্তু আমাৰ কাৰণে মানে বহুত লাগে কৰিলোঁ আপোনালোকে দেখিব মোৰ এইটো চিনেমা চাই থাকিলে মানে চব গম পাই যাব আপোনালোকে তাকে আমিও আশা কৰিম খুব সোনকালে আপোনালোকৰ মাজলৈ আহিব সুদৌ শেষত আমি যিহেতু মনোবিকমীয়া দেউৰী বুলি ক'লে এটা পৰিচয় থাকে মনোবিকমীয়া দেউৰী গালি শুনিলে আপোনালোকে ঘৰত কোন কেনেকৈ আছে শুনিলে ঘৰ ক'ত শুনিলে আমি আপোনালোকক সেইখিনি বিষয়ে জনাবৰ কাৰণে আনিছিলোঁ আৰু অসমত আজি উপস্থিত হৈ প্ৰভুত্বৰ টাইমছত দ্বিতীয়বাৰৰ কাৰণে আজি সাক্ষাৎকাৰ গ্ৰহণ কৰিলোঁ লগতে মনুৰ পৰা এতিয়া জানিবলৈ চেষ্টা কৰিম সুদৌ শেষত মনুৰ পৰা মানে মনুৱে যিহেতু ইউটিউবত ভিডিঅ' বনায় আপোনালোকক মই দেখুৱাই দিছোঁ মোবাইলটো ধৰি সহজ সৰলভাৱে আমি কিছুমান আছে অলপ চিম্পেথি দেখুৱাই চেণ্ডেলযোৰ দেখুৱাই কিবা কৰে এনেকুৱা অলপ কৰে মানে কিন্তু মনু সেইটো নহয় যিটো আছে সেইটোৱে মোৰ ঘৰ আছে বাঁহৰ গতিকে বাঁহে দেখুৱাম পকা আছে পকা দেখুওৱা মোৰ একো ক'বলগীয়া নাই গতিকে মনুৱে ইউটিউবত কেনেকৈ বনায় সেই ষ্টাইলটো যদি অকণমান শেষত সেইটো যদি দেখুৱাই দিয়ে একচুৱেলি মই কেমেৰাত ভিডিঅ' নবনাওঁ গ্ৰুপত ভিডিঅ' নবনাওঁ মই মোবাইলতে বনাওঁ মই যোনটো মোবাইল লৈ থাকোঁ ভাল লাগে
তাতে মনো বেকমিয়া কেনে হেল্ল' গাইছ মই মনো মই কেনে চাওঁ কি গাইছ মানে ঘৰত মানে যি আছে যি নাই আৰু চব উঠাবা তললৈকে অপাৰেশ্যন কৰি মেলি এদায় আৰু মানে মেইন কথা মানে চা মানে কথাটো এনেকা হয় যে মোক ভগৱানে ইমানেই দিছে যে মানুহখিনিয়ে কয় যে ঘৰ এনেকা কেলে এনেকা দেখাইছ ঘৰ বাঁহৰ ঘৰ হয় আৰু চব উভতবাত তললৈকে দেখায় মানে বহুত মানুহে মানে মোক এনেকুৱা কথা কৈছে মই মানে সিহঁতক মানে এইটো কথা কওঁ যে মোৰ ঘৰ এনেকুৱা মোৰ একো লাজ নালাগে মোক ভগৱানে ইমানেই দিছে মই ইমানতে মই সন্তুষ্ট বেছি অতিলোপে মহাপাপ বেছি ইমান মানে মানে যি আছে সেইটোৱে দেখাব লাগে বছ মোৰ মতে সিমানে কম আৰু মই তাকে আমিও এইভাগে আশা কৰিছোঁ অসমবাসী ৰাইজৰ পৰা সদৌ শেষত মনুকো সদৌ শেষত ধন্যবাদ জনাইছোঁ তুমি সময় দিয়াৰ বাবে সদৌ শেষত আমাৰ চেনেলৰ দৰ্শকক কি ক'বা সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ মোৰ প্ৰপাৰ নামটো মনু বিকমীয়া দেউৰী মই এজন দেউৰী ল'ৰা বিকমীয়া বংশ ল'ৰা হয় আৰু মই চুম্পৈ দেউৰী গাঁৱৰ ল'ৰা হয় মাহাতুপুৰ থাকোঁ মাহী মহাহঁতৰ ঘৰত আৰু সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে মোক চালে বা এণ্টাৰটেইন কৰিলে আৰু বেছি যদি এণ্টাৰটেইন আপোনালোকে যদি ল'বলৈ বিচাৰিছে মোৰ মনু অফিচিয়েল চেনেল আছে মনু অফিচিয়েল আপোনালোকে ক্লিক কৰক আৰু তাত মোৰ ভিডিঅ' বহুত চাওক আৰু কিবা এটা যদি ভুল ভ্ৰান্তি যদি মই যদি কথা মোৰ মুখত অকণ বেছি চোকা আৰু কথা যদি কিবা কিবি যদি ফিচল খাইছে পিছল কথা মুখখন যদি অকণমান যদি মানুহ যিবা ওলাই কিবা যদি কিবা এটা যদি কথা সুধি কিবা কিবি কওঁতে যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকে মোৰ নিজৰ ল'ৰা বা ভাইটি মানে কিবা এটা ভাবি কেনে আপোনালোকে একদম ক্ষমা কৰি দিব আৰু আমি সদৌ শেষত মনুক ধন্যবাদ জনাইছোঁ আৰু তেখেতে আমাৰ মাজত ইমানখিনি সময় দিলে সদৌ শেষত দৰ্শকক এটাই কথাই ক'ম মনুৱে যিটো অলপ আগতে ক'লে পিছল গতিকে এইটো আমি বুজিছোঁ যে পিছল কিন্তু সেয়াই সহজ সৰলতা গতিকে কোনো ধৰণৰ ইয়াত ক্ৰিটিচাইজ মানে নিজে বনাই লোৱা কথা একো নাই নিজৰ মুখত যি আহিছে তাকে মানে নেচাৰেলভাৱে ক'ব বিচাৰিছে সাধাৰণভাৱে গতিকে সেই ধাৰণাটোৰে ৰাখক মনুৱে সকলোৰে মাজত এইদৰে জিলিকি থাকক আৰু নাম কৰক বলিউডত আমাৰ এতিয়া মুম্বাইলৈ গৈছে বলিউডত যাওক ভাল চিনেমা কৰক আমাক দিয়ক আমি অসমৰ সন্তান বুলি যাতে গৌৰৱ কৰিব পাৰোঁ অনাগত দিনত মনুৰ আৰু কাহিনী লৈ মনুৰ আৰু অভিজ্ঞতা লৈ বলিউডৰ মুম্বাইৰ অভিজ্ঞতা লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই পবিত্ৰই আজি এই বিশেষ অনুষ্ঠানৰ মাজৰ পৰা বিদায় মাগিছোঁ চাই থাকিব পূৰ্বোত্তৰ টাইমছ ধন্যবাদ থেংক ইউ ডন